নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আৰু এটা অন্য ভিডিঅ'লৈ। আজি আপোনালোকক ক'ম, আপোনালোকৰ যিবিলাক ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰ, আপোনালোকৰ ইনষ্টাগ্ৰামৰ ডাঙৰ ক্ৰিয়েটাৰবিলাক, আমাৰ যেনেকুৱা জুবিন গাৰ্গ হ'ল বা অজয় দেৱগন, শ্বাহৰুখ খান হ'ল, তাৰ আগত এটা ব্লু টিক থাকে, ব্লু টিক এটা অপশ্যন থাকে। সেই অপশ্যনটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টত, তেতিয়াহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ইনষ্টাগ্ৰাম একাউণ্টটো অ'পেন কৰি ল'ব লাগিব। অ'পেন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলত প্ৰফাইলটো, আপোনালোকৰ যিটো আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্ট, আপোনালোকে প্ৰফাইলটো ক্লিক কৰি ল'ব। ক্লিক কৰাৰ লগে আপোনালোকৰ এটা অপশ্যন দেখাব, মই কাৰেণ্টটো দেখুৱাই দিছোঁ। এই থ্ৰী ডট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। এই থ্ৰী ডট অপশ্যনটো ক্লিক কৰাৰ লগে আপোনালোকে এটা অপশ্যন পাব, মই দেখুৱাই দিছোঁ। তাৰপিছত আপোনালোকে থ্ৰী ডট অপশ্যনটো ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত এটা অপশ্যন পাব, ছেটিংছ বুলি। তলত পাব দিব ছেটিংছটো বুলি এটা অপশ্যন পাব। এই ছেটিংছটো আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত তলত এটা অপশ্যন আহি যাব। অপশ্যনটো হৈছে ইয়াত আকৌ যাব লাগিব আপোনালোকে একাউণ্টত যাব লাগিব। আপোনালোকে ৰিকুৱেষ্ট ভেৰিফিকেশ্যন ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ৰিকুৱেষ্ট আপোনালোকৰ লোডিং হ'ব। লোডিং হোৱাৰ লগে আপোনালোকে কি কৰিব, আপোনালোকৰ ইউজাৰ নেমটো মাৰি দিব, আপোনাৰ ফুল নেমটো মাৰি দিব, আপুনি কি হয়, আপোনালোকে কিহৰ কাৰণে আপোনালোকে ব্লু টিক এপ্লাই কৰিব বিচাৰে, আপোনালোকে এই ভিডিঅ' ক্ৰিয়েটাৰ বা আপোনালোকে এক্টৰ, ছিংগাৰ, আপোনালোকে যি হয় আপোনালোকে টাইপ লিখি দিব। লিখাৰ লগে আপোনালোকৰ চিলেক্ট কেটেগৰীটো ক্লিক কৰিব। আপোনালোকৰ কোনটো কেটেগৰী আপোনালোকে মানুহ, নিউজ মিডিয়া, স্পৰ্টত, গভাৰ্ণমেণ্ট, পলিটিক্স, তাৰপিছত মিউজিক, ফেশ্বন, এণ্টাৰটেইনমেণ্ট, ব্লগাৰ, বিজনেছ, ব্ৰেণ্ড, অৰ্গেনাইজেশ্যন, অৰ্ডাৰ। আপোনালোকে কি কৰিব, আপোনালোকে যদি ফেচবুকটো আপোনালোকে ইনষ্টাগ্ৰামটো যদি অলপ বেছি সময়ৰ কাৰণে ইউজ কৰে, তেতিয়াহ'লে আপোনালোকে ব্লগাৰ আৰু ইনশ্বট ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে আপোনালোকৰ ইয়াত এটা অপশ্যন আহিব, চইচ টু ফাইল ক্লিক কৰাৰ লগে আপোনালোকৰ ডকুমেণ্ট বা ড্ৰাইভিং লাইচেঞ্চ, আপোনালোকৰ ভোটাৰ কাৰ্ড, আপোনাৰ যিটো নিজৰ নামত যদি ভোটাৰ কাৰ্ড আছে বা আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ আছে, তেতিয়াহ'লে আধাৰ কাৰ্ড আছে, আপোনালোকে চব প্ৰফাইলত আপোনালোকে ক্লিক কৰি আপলোড দি দিব। আপোনালোকৰ তাৰপিছত আপোনালোকৰ ভেৰিফাইড টিকটো আপোনালোকে কেনেকৈ আহিব মই দেখুৱাই দিছোঁ। মোৰ একাউণ্টত মই এপ্লাই কৰি দিছোঁ, সেইখিনি মই পোৱা নাই। তাত এপ্লাই পিছত নীলা কাছৰটো ব্লু টিক আহিছে, আপোনালোকৰ এপ্লাই কৰিলে আপোনালোকৰ আহি যাব। যদি আপোনালোকৰ এই এসপ্তাহ সময় ল'ব ইনষ্টাগ্ৰামে এসপ্তাহ লোৱাৰ পিছত আপোনালোকৰ একাউণ্টত ভেৰিফাই, যদি আপোনালোকৰ চব ডকুমেণ্টছ ID কাৰ্ড, ভোটাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ যদি শুদ্ধ থাকে, তেতিয়া আপোনালোকৰ ইনষ্টাগ্ৰামে আপোনাৰ এইটো ইনষ্টাগ্ৰাম একাউণ্টটোত ব্লু টিক এপ্লাই কৰি দিব।